কষ্ট হৈছে কেনেকৈ কষ্ট হৈছে না কেনেকৈ কষ্ট হৈছে বেয়া লাগিছে আৰু এয়া চাওক জয়ন্ত হাজৰিকাৰ উদ্যান এইখন মানে কি এই চানমাৰীৰ যিখন ব্ৰিজখন আছে সেই ব্ৰিজখনৰ তলতে ধুনীয়াকৈ পাব এইখন জয়ন্ত হাজৰিকাৰ উদ্যান চাওক হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল বাস্তৱ ভ্লগ মোৰ ভিডিঅ'টো ঘৰৰ পৰাই আৰম্ভ কৰিম বুলি ভাবিছোঁ আৰু আমি আজি যাম মানে কি চানমাৰী সেইফালে যাম কিবা এটা কামত মই কি কামত যাম আপোনালোকক কৈ আছোঁ তেতিয়াহ'লে বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মই আপোনালোকক মানে কি গুৱাহাটীখন আজি দেখাই লৈ যাম মানে গুৱাহাটীত ক'ত কেনেকুৱা কি আছে মই মানে কি অলপ দূৰৰ পৰাই দেখাই মানে কি লৈ গৈ থাকিম আৰু তেতিয়াহ'লে বলক আৰু কৰ্ণৰ ৰাতিপুৱাই আহি পাইছি মানে কি কৰ্ণৰ বাইকখন লৈ নাযায় ইফালে মোৰ চানিখন লৈ যাব এতিয়া চানিখন ওলাব লাগিব আৰু চানিকো মানে অলপমান বিশ্বকৰ্মা আহিছিলোঁ সেইকাৰণে অলপমান ডিজাইন কৰি দিছোঁ চিট কভাৰ পূৰা একদম আৰু নতুন কৰি দিছোঁ আৰু খালি গাড়ীখন ধোৱাই নাই ধুব লাগিব আৰু ৰাতিপুৱাই আমি এনেদৰে ওলালোঁ মোৰ চানিখনত লৈ পেলাই মানে কি এয়া চাওক ৰাস্তাটো অলপমান বেয়া হৈ আছে দিয়কচোন মানে কি আৰু বৰষুণ বতৰ হ'লেতো আমাৰ ৰাস্তাটোদি ওলাবই নোৱাৰে একদম পূৰা একদম পিয়াক হৈ যায় একদম কি ক'ব আৰু দুদিনমান ৰ'বক অলপ ভাল কৰি ল'ম ৰ'বক দুদিনমান থাকক আৰু আমি ফাইনেলি আহি গ'লোঁ ছয়গাঁও আৰু এইটো দেখা পাইছে এইটো হৈছে ছয়গাঁৱৰ কুলচি নদী এইটোৱে আমাৰ মানে আৰু দলংখন অলপমান বেয়া হৈছে মানে কি আৰু যদি ডাঙৰ গাড়ী আহে পূৰা একদম লৰি যায় আৰু এইখনেই হৈছে আমাৰ ছয়গাঁও আৰু ছয়গাঁৱত কিবা মানে কি অলপ কিবা কিবি কাম চলি আছে চ' এতিয়া বলক আমি গৈ আছোঁ ধুনীয়াকৈ সুন্দৰকৈ আপোনালোকক দেখাই গৈ থাকিম একদম মজা জেগা দেখাম আপোনালোকক আৰু কিহৰ কাৰণে গৈ আছোঁ মই আপোনালোকক দেখাম গোটেইখিনি আৰু আমাৰ ছয়গাঁৱতো মানে কি তামাম মানে ভিৰ হোৱা হৈছে আৰু কাৰণ ৰাস্তাটো অলপমান বহল যদিও আৰু মানে কি গাড়ী মটৰ আৰু ইফালে চাব পাৰে দুনিয়াৰ দোকান বেছি আৰু সৌখন চাব পাৰে সৌখন যে গ্লাছৰ এইটো বিল্ডিংটো এইখন হৈছে স্ন' হোৱাইট এই স্ন' হোৱাইটত মানে কি অলপমান দামী মানুহ খায় কাৰণ স্ন' হোৱাইটত অলপমান পইচা পাতিও বেছি দিয়কচোন আৰু যিহেতুকে বস্তুবিলাকো অলপমান হাই কোৱালিটিৰ হয় আৰু সেইকাৰণে মানে কি আৰু অলপমান দামী মানুহে যাব পাৰে আৰু এইখন চাব পাৰে এইখন হৈছে আমাৰ ছয়গাঁৱৰ আৰক্ষী থানা এই থানাখন দেখাই দিছোঁ চাওক এইখন মানে সন্মুখতে ধুনীয়াকৈ সুন্দৰকৈ মন্দিৰ এটা আছে আৰু মই আজি মোৰ কামত নাযাম মই যাম আজি কৰ্ণৰ কামত কি কামত যাম কৈ আছোঁ আৰু কৰ্ণই মানে কি পুৰা বগা কাপোৰ কিয় পিন্ধা হয় ভাল লাগে কি তাৰমানে একদম বগা কাপোৰে আৰু বেলেগ ৰঙৰ কাপোৰ একদম পিন্ধে আপোনালোকে যিমান মোৰ ভিডিঅ'ত দেখা পাইছিল চ' দেখাটো পাইছে চব বগা কাপোৰে পিন্ধে জোতাৰ পৰা বগা চাওক আৰু এইফালে চাওক তাৰ জোতাযোৰো বগা মানে কি যে হ'ব আৰু ই মানে সৰুৰ পৰাই মানে কি একদম বগা কাপোৰ পিন্ধি আছে কাৰণ বগা কাপোৰ পিন্ধিলে অলপমান ভাল লাগে দিয়কচোন আৰু আজি যিহেতুকে মোৰ কামত নাযাওঁ ইয়াৰ কামতে যাম চ' সেইকাৰণে কি কাম কৰে দেখাই আছোঁ বলক বগা কাপোৰটো একচুৱেলি সকলোৰে কাৰণে নহয় কাৰণ বগাটো হৈছে শান্তিৰ প্ৰতীক বগা কাপোৰটো যদি আপুনি পিন্ধি থাকে তেতিয়াহ'লে মানে কি মনটো কিবা এটা অলপ বেলেগ লাগি থাকে আৰু সকলোৰে কাৰণে নহয় দিয়কচোন আৰু বিশেষকৈ মোৰ কাৰণে নহয় কাৰণ কিয় মই চিকট খাই থাকোঁ আৰু পিঠিত লাগি যাব পাৰে আৰু চ' সেইকাৰণে আৰু বগা কাপোৰটো সকলোৰে কাৰণে নহয় আৰু ক'ৰবাত যোৱাৰ আগতে মানে কি গাড়ীখনক কিবা অলপ খুৱাই লোৱাটো দৰকাৰ মানে গাড়ীখনে আৰু কি খাব অলপমান হাৱা খাব নহ'লে বা আৰু তেল খাব আৰু চ' এনেকৈ আমি তেলটো ধুনীয়াকৈ ভৰাই লৈছোঁ ইয়াতে চ' 500 টকামানৰ মাৰিম তেল তেতিয়াহ'লে বলক হাৱাটো চেক কৰিম আগত আৰু তেলটো ভৰোৱা হোৱাৰ পিছত এয়া চাব পাৰে মোৰ বাইকখনত ধুনীয়াকৈ হাৱাটো চেক কৰি আছোঁ হাৱাটো চেক কৰি লৈ পেলাই গৈ আছোঁ বলক গাইজ মানে কি আমি হাৱা দিব গৈছিলোঁ কিন্তু হাৱা বোলে 20 বেছিহে আছে কি যে হ'ব মানে কি চাম ধেৰ গম পালা আমি আৰু কম থকা বুলি হাৱা দিব গৈছিলোঁ মানে কি 20 বেছিহে আছে 10টা জেগাতে কি যে হ'ব আৰু এইফালে চাওক ব্ৰহ্মপুত্ৰৰ ভিউটো মই আপোনালোকক একবাৰ সুন্দৰকৈ দেখাই দিছোঁ কাৰণ এতিয়া অলপ পানীটো কমি গ'ল যেতিয়া মানে পানী বেছি হৈছিলে একেবাৰে ওপৰলৈকে উঠি আহিছিলে একদম এই তললৈকে উঠি আহিছিলে দেখা পাইছেনে এয়া ওপৰলৈকে উঠি আহিছিলে একদম আৰু এইটো চাওক এইটো হৈছে ৰাণী চাপৰি মনসা মন্দিৰটো সঁচাকৈ বহুত ধুনীয়া মানে কোনে এই মন্দিৰটোত আহিছা কমেণ্ট কৰি পেলাই জনাবচোন আৰু আমি আহি ফাইনেলি ধাৰাপুৰ পাৰ হ'লোঁ এয়া ধাৰাপুৰ পাৰ হৈ পেলাই এয়া চাওক এইখন চাইনবোৰ্ড আছে এই আগত দেখা পাইছেনে সেইখন চাইনবোৰ্ড আছে আৰু সেই চাইনবোৰ্ডখনত ধুনীয়াকৈ স্বাগতম কৰিছে স্বাগতম চাওক এয়া চাওক সুন্দৰকৈ লিখা আছে স্বাগতম চ' এনেকৈ আৰু আমি ফাইনেলি চিটিৰ মাজত সোমালোঁ তেতিয়াহ'লে বলক আৰু গোটেইখিনি দেখাই গৈছোঁ আৰু মোৰ ভিডিঅ'টো সকলোৱে এটা লাইক কৰি দিয়কচোন ইমান কষ্ট কৰি আপোনালোকৰ কাৰণে ভিডিঅ'বোৰ বনাওঁ আপোনালোকে লাইকে নকৰে কৰক আৰু আপোনালোকে যেতিয়া মোৰ ভিডিঅ'বোৰত লাইক কৰে মোৰ কিবা মনটো সঁচাকৈ বহুত ভাল লাগে আৰু নতুন ভিডিঅ' বনাবৰ কাৰণে মানে কি আৰু মানে উৎসাহ পাওঁ আৰু সেইকাৰণে কৈছোঁ মানে ভিডিঅ'টো এটা লাইক কৰি দিয়কচোন প্লিজ লাইক এটা কৰি দিয়ক আৰু ফাইনেলি চাব পাৰে আমি জালুকবাৰী আহি পাইছোঁ কাৰণ আমি ৰাতিপুৱাই আহিছোঁ চ' সেইকাৰণে অলপ জাম কম আছে কাৰণ ৰাতিপুৱা আহিলে অলপ জামটো কম পোৱা যায় আৰু যিহেতুকে মালিগাঁৱৰ ব্ৰিজখন সম্পূৰ্ণ হৈছে চ' সেইকাৰণে অলপমান জামটো কম আৰু দিয়ক আৰু বলক আৰু গাইজ ফাইনেলি আমি পালোঁ বৰিপাৰা আৰু এয়া চাওক বৰিপাৰা এইখন হৈছে ব্ৰিজখন আৰু একচুৱেলি মানে কি আগতে ইমান জাম আছিল কিন্তু এতিয়া যিখন মালিগাঁৱৰ ব্ৰিজখন সম্পূৰ্ণ হৈছে সেইকাৰণে মানে একদম ব্ৰিজ
মানে ব্ৰিজখন হোৱাৰ পৰা একদম জামে নোহোৱা হৈছে আৰু গাইজ ফাইনেলি আমি আছোঁ নীলাচল উৰণ সেতুত আৰু এয়া চাওক নীলাচল উৰণ সেতুখন মানে কি ইমান ধুনীয়াকৈ মানে কালাৰ চালাৰ কৰিছে সঁচাকৈ মানে বহুত ভাল লগা আৰু এতিয়া মানে জাম চাম একদম নোহোৱাই হৈছে আৰু মানে যেতিয়া মানে উদ্বোধনী হৈছিলে উদ্বোধনী হোৱা ভিডিঅ' মই বনাব নোৱাৰিলোঁ কিবা এটা কামৰ কাৰণে আহিম বুলি ভাবিছিলোঁ কিন্তু আহিব নোৱাৰিলোঁ আজি দেখাইছোঁ চাওক এইখন নীলাচল উৰণ সেতু মানে একদম বহুত ধুনীয়াকৈ বনাইছে আৰু এইবিলাক চাওক লাইটবিলাক ইমান ফকাছ লাইট লগাইছে কিন্তু লাইটবিলাক এতিয়ালৈকে খোলাই নাই আৰু মানে কি আৰু বহুত নোহোৱা হৈছে কোনোবাই চোৰে তোৰে লৈ গ'ল নেকি চোৰে নিলে নেকি নহয় গম পোৱা নাই তই আৰু ক'ত গম পাবি নহ'লে চোৰে নিলি এতিয়া আৰু একদম মানে ভাল লাগি আছে আৰু কাৰণ আগতে ইমান জামত আহিছিলে হাতৰ বিষ উঠি যায় বাইক চলালে আৰু কিমান ক্লাছ লগাব আৰু মানে কিমান ৰেষ্ট পাব মানে কি একদম আৰু নহ'ব আৰু ত' এতিয়া আৰু মানে কি ভাল লাগিছে গুৱাহাটীক আহিবৰ কাৰণে এতিয়া টেনশ্যন নোহোৱা হৈছে মানে আগতে যদি গুৱাহাটীক আহিব লগা হয় মানে কি একদম টেনশ্যন হৈ গৈছিল আৰু একদম পূৰা টেনশ্যন হৈ গৈছিল আৰু আমি ফাইনেলি পাই গ'লোঁ দীঘলী পুখুৰী এইটো চাওক দীঘলী পুখুৰীৰ মেইন গেটটো এইটো গেটতে টিকট কাটি আপোনালোকে দীঘলী পুখুৰীত সোমাব লাগিব মই ইয়াতে অহা নাই ৰ'বক মানে ইয়াতে আহি পেলাই সুন্দৰকৈ ভিডিঅ' এটা বনাম আপোনালোকে চাব আৰু দীঘলী পুখুৰী যি স্পাইৰেল পটেটো ভাইৰেল হৈ আছে আৰু সেই দেখা পাইছে বাছখনৰ সিটোফালে দেখা পাব সেই স্পাইৰেল পটেটোৰ দোকানখন মানে ইয়াতে বহুত মানুহ অলপ দেৰি পিছতে বহুত মানুহ ভৰ্তি হৈ যাব কাৰণ আমি ৰাতিপুৱা আহিছোঁ সেইকাৰণে মানুহ চানুহ হোৱা নাই অলপ দেৰি পিছতে একদম পূৰা মানুহ নধৰা হৈ যাব এতিয়া দীঘলী পুখুৰীৰ পৰা আমি পল্টন বজাৰ সেইফালে নাযাওঁ এতিয়া যাম আমি এইফালে চাওক এতিয়া যাম আমি এইফালে চানমাৰি ফালে এতিয়া আমি পল্টন বজাৰ হৈ নাযাওঁ আৰু যদি স্পাইৰেল পটেটো খাব ইচ্ছা কৰে ইয়াতে আহিব লাগিব এইটো লাইনত এই ইয়াতে আছে দোকানবিলাক মানে যি ভাইৰেল হৈ আছে সেই ভাইৰেল হৈ থকা মানে কি মানে বিজয় ঘৈণীয়েক কৰা মানে ইয়াতে আছে আৰু চ' যদি খাব ইচ্ছা কৰি ইয়াতে আহিব পাৰে আমি যাম এতিয়া মানে এইফালে চানমাৰি সেইফালে তেতিয়াহ'লে বলক মই ফাইনেলি আছোঁ এয়া চানমাৰি ব্ৰিজৰ ওপৰত আৰু মানে কি বতৰত বহুত গৰম সেইকাৰণে ওপৰত উঠি আহিছোঁ আৰু মানে কি একচুৱেলি আমি আহিছোঁ কিবা ফুলৰ কামৰ কাৰণে একচুৱেলি বিয়া হ'ব যি ফুলৰ ডেক'ৰেশ্যন আছে সেই ফ্লাৱাৰ ডেক'ৰেশ্যন আৰু সেই ডেক'ৰেশ্যনৰ কাৰণে আমি আজি ইয়াতে আহিছোঁ কাৰণ কৰ্ণক মাতিছে দিয়কচোন সি যিহেতুকে কৰ্ণক যে মই কৈছিলোঁ কি কিবা এটা কাম কৰে আৰু সি এই কামেই কৰে যে কি ফ্ল'ৰ ডেক'ৰেশ্যন মানে কি বিয়া হওক বা তুলনি বিয়া হওক এইবিলাকত যি ফুলৰে ৰভা সজায় বা মানে কি কইনা বহাৰ কাৰণে কিবা কিবি সজাই দিয়ে আৰু সেইবিলাকৰ কাৰণে ফুলৰ ডেক'ৰেশ্যন ফ্লাৱাৰ ডেক'ৰেশ্যন বুলি কয় সেইটো কামৰ কাৰণে আহিছে আৰু তাক মানে কি বিশ্বকৰ্মা উপলক্ষে কিবা আৰু পাতিছে আৰু তেওঁলোকৰ তাতে মানে কি ফুলৰ ডেক'ৰেশ্যন লাগে সেইকাৰণে কৰ্ণক মাতিছে সেইকাৰণে আমি আজি আহিছোঁ তেতিয়াহ'লে গোটেইখিনি দেখাই থাকিম আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু এয়া চাওক ব্ৰিজৰ তলত সুন্দৰ ৰেষ্টুৰেণ্ট চাওক আপোনালোকে কিবা খাব ইচ্ছা গ'লে চানমাৰি ব্ৰিজৰ তলতে এনেকুৱা ধুনীয়াকৈ সুন্দৰকৈ ৰেষ্টুৰেণ্ট পাব কিবা খাই ল'ব পাৰিব একবাৰ ব্ৰিজৰ ওপৰৰ পৰাই দেখাই দিছোঁ চাওক ইয়াত তলৰ পৰিৱেশটো মানে কি এয়া চাওক তলত আৰু গাড়ীৰ মানে কি ইমানেই ভিৰ মানে এতিয়া বৰ্তমান অলপ কম আছে দিয়কচোন মানে গাড়ীৰ ইমান ভিৰ ক'ব লাগিব আৰু সঁচাকৈ আৰু মই চাওক এই ব্ৰিজখনৰ ওপৰত আছোঁ এইখন চাওক ব্ৰিজখন মই ধুনীয়াকৈ দেখাই দিছোঁ এইখন হৈছে চানমাৰি ব্ৰিজ বুলি হ'লে এই ব্ৰিজখনৰ ওপৰতে মানে বহু সংখ্যক ল'ৰা ছোৱালীয়ে ফুৰিবলৈ আহে আৰু মানে ইয়াতে আৰু ঠাণ্ডা ফ্ৰেছ হাৱাটো লৈ দিয়কচোন আৰু চ' এনেকৈ আৰু ফুৰিব আহে আৰু মানে কি আমি আৰু ফুৰিব আহে নাই দিয়কচোন কিবা কামত আহিছোঁ চ' দেখাই আছোঁ তেওঁক লগ ধৰক মানুহজনক বা ক'ত কেনেকুৱা কি কাম মই গোটেইখিনি কথা কৈ আছোঁ তেতিয়াহ'লে বলক ভিডিঅ'টো প্ৰথমৰ পৰা এণ্ডলৈকে চাই থাকিব আৰু এয়া চাওক জয়ন্ত হাজৰিকাৰ উদ্যান এইখন মানে কি এই চানমাৰিৰ যিখন ব্ৰিজখন আছে সেই ব্ৰিজখনৰ তলতে ধুনীয়াকৈ পাব এইখন জয়ন্ত হাজৰিকাৰ উদ্যান চাওক একদম ধুনীয়াকৈ সুন্দৰকৈ ৰাখিছে চাফা চুফা কৰি ৰাখিছে আৰু এই ৰেলখনো কি পম্প কৰি থাকে মানে ৰেল মানে ওচৰতে ৰেল লাইনটো আছে তো সেইকাৰণে আৰু পম্প কৰি থাকে ৰেলখনে কি যে হ'ব মানুহজন তাৰমানে ইয়ালৈকে আহি থাকিম বুলি কৈছে মানে যিজন মানুহক আমি লগ কৰিম সেই মানুহজন তেনেকৈ আহি আছে সেইকাৰণে কৰ্ণ মানে কি ৰখি আছে এয়া চাওক কৰ্ণ ৰখি আছা দে থাক ৰখি থাক আৰু এই কৰ্ণই মানে প্ৰথমৰ পেৰে একদম সৰুৰ পেৰে চাওকচোন কি বগা ড্ৰেছ আৰু মানে কি যে হ'ব আৰু এই হেলমেটটো বগা হ'লে বেছি ভাল হ'ল হেলমেটটো বগা হেলমেটে ল'ব দিব লাগিব চাওক জোতা চাওকচোন তাৰ জোতা বগা তাৰপিছত লংপেণ্ট বগা চলা বগা আৰু এইফালে হেলমেটটো বগা হ'লে ভালেই হ'ল বঢ়িয়া হ'ল চানমাৰি ওপৰৰ পৰা আপোনালোকক অলপমান পৰিৱেশটো দেখাই দিওঁ ৰ'বক এয়া চাওক চানমাৰি ব্ৰিজৰ পৰিৱেশ কি সুন্দৰ এয়া চাওক এইখনে হৈছে চানমাৰি এইখন ব্ৰিজখন এয়া ব্ৰিজখন দেখাই দিছোঁ মই এয়া চাওক আৰু ব্ৰিজৰ ওপৰৰ পৰা এয়া তলৰ দৃশ্য এয়া চাওক চানমাৰি আৰু এইটো কিবা ধুনীয়া মন্দিৰ আছে এইটো কিবা বিষ্ণু মন্দিৰৰ দৰে এইটো গণেশো আছে ধুনীয়াকৈ মানে গোটেইখিনি দেখাই দি আছোঁ চাওক চানমাৰি ব্ৰিজৰ ওপৰৰ দৃশ্য আমি আহি পালোঁ সেই কিবা সেনেকুৱা বেংক আৰু কিবা সেই বেংকটো আমি আহি পালোঁ চ' আহি পাই এতিয়া কৰ্ণৰ ভিতৰত গৈছে মই বাহিৰতে আছোঁ এতিয়া মই ভিতৰত যাম ইয়াতে ধুনীয়াকৈ কথা চথা পাতি লওঁ মানে কি ক'ত কেনেকুৱা কি কৰিব লাগে আৰু কেনেকুৱা পইচা পাতিৰ কথাও পাতিব লাগিব এইখিনি পাতি পেলাই ভিতৰত মানে সুন্দৰকৈ গৈ আছোঁ লওকচোন বলক আপোনালোকক দেখাই আছোঁ অলপ ধুনীয়াকৈ আহি পেলাই ইয়াতে বহিছোঁ কৰ্ণ বহিছি তাতে আৰু মই গৈছোঁ ইয়াতে আৰু কৰ্ণক দিছি পানী খাবা পানীখিনি খা
আৰু এনেকৈ ফাইনেলি কৰ্ণ আৰু সেই দাদাজনে ধুনীয়াকৈ আলোচনা কৰি আছে ক'ত ক'ত কি দিব লাগিব, এই ৰুমটোতো অলপমান সজাই দিব লাগিব, আৰু ইয়াতে মানে যিহেতুকে মূৰ্তিটো থ'ব, সেই মূৰ্তিটো থোৱা জেগাখিনি ধুনীয়াকৈ সুন্দৰকৈ এটা মন্দিৰ বঢ়িয়াকৈ বনাই দিব লাগিব। আৰু এতিয়া মানে কি ফাইনেলি চাওক দাদাহঁতে মানে ইয়াতে ধুনীয়াকৈ আলোচনা কৰি আছে, আৰু মানে কি মোবাইলত কিবা কিবি ডিজাইন দেখাই আছে, আৰু এনেকুৱা ডিজাইন দিব লাগিব আৰু মানে ধুনীয়াকৈ দেখাই আছে। চ' এইখিনি দেখা হোৱাৰ পিছতে আমি আৰু মানে কি গোটেইখিনি আলোচনা কৰি ইয়াৰ পৰা আৰু ওলাই যাম। গাইজ আমি ধুনীয়াকৈ কথা চথা পাতিলোঁ, এতিয়া আমাক কোনো ডিজাইনৰ কিবা কিবি দেখালে বা আগতে পৰা কিবা কিবি দেখাইছে, এতিয়া ধুনীয়াকৈ লিফ্টত উঠিছোঁ, এতিয়া লিফ্টত উঠি পেলাই তলত যাম। এতিয়া পইচা পাতিৰ একো ডিছকাছ হোৱা নাই, কাৰণ যিহেতুকে মানে কি আৰু বেলেগ মেনেজাৰ আছে, মেনেজাৰকো দেখাব লাগিব। চ' দেখাই পেলাই ধুনীয়াকৈ মানে পইচা ডিছকাছটো কৰিব, তাৰপিছত ফোনতে আলোচনা কৰিব। চ' আমি এই কাৰণে আহিছিলোঁ চান্দমাৰীত, যে কি আজি কিবা ফুলৰ অলপমান কৰিব লগা আছিলে বিশ্বকৰ্মা উপলক্ষে। তেওঁলোকে ইয়াতে ধুনীয়াকৈ বিশ্বকৰ্মা পাতে, সেই বিশ্বকৰ্মা আগৰ ফটোবিলাকো দেখালে কেনেকুৱা কি ডিজাইন বনাইছে বা আমি কেনেকুৱাকৈ বনাব লাগিব, বা আমাৰ নিজৰ ফালৰ পৰা কিবা কিবি ডিজাইন দিছোঁ, আৰু মানে কি কামটো কি কৰিম বুলি ভাবিছা নকৰিম বুলি ভাবিছা? কৰিব লাগিব, ইমান দূৰলৈকে আহিছোঁ, কৰিব লাগিব। আৰু তেতিয়াহ'লে বলক আৰু দূৰত গৈ আছোঁ। ফাইনেলি আমি আহি বহুত দেৰি অন্তত বহুত দেৰি বাইক চলে ফাইনেলি পালোঁ ছয়গাং। চ' মানে কি আৰু বহুত কষ্ট হৈছে। কেনেকৈ কষ্ট হৈছে না? কেনেকৈ কষ্ট হৈছে? বেয়া লাগি গৈছে, গা চা পূৰা বেয়া লাগি গৈছে। হয়ো সঁচাকৈ মানে ইমান দূৰ বাইক চলাব নোৱাৰি, আৰু ইমান ৰ'দ আৰু ইমান জাম। চ' বলক আৰু ঘৰত গৈ পেলাই ভিডিঅ'টো শেষ কৰি আছোঁ বলক। আমি ফাইনেলি আহি ঘৰ পালোঁ, আৰু য'ৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ আৰু তাতেই শেষ কৰিম বুলি ভাবিছোঁ। ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহ'লে অন্য এটি নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। বাই বাই।